ইয়াৰ আগতে মই লৈছোঁ গৰু গাখীৰ লৈছোঁ প্ৰায় 1 লিটাৰ, গুড় লৈছোঁ 1 কাপ আৰু ঘিউ লৈছোঁ অকণমান ব্যৱহাৰ কৰি প্ৰয়োজন অনুসাৰে, আৰু অকণমান নেমু লৈছোঁ মই গাখীৰখিনি চানা কৰিবৰ কাৰণে। এতিয়া আহকচোন মই কেনেদৰে বনাওঁ চাওঁ। এতিয়া মই গাখীৰখিনি গেছত চচপেনত গৰম কৰি মই নেমুখিনি চেপি দিম। এনেদৰে অলপ সময় গৰম হ'বলৈ দিম। এয়া গাখীৰখিনি প্ৰায় গৰম হৈছে। এতিয়া মই ইয়াতে কাটি ৰখা নেমুডোখৰ চেপি দিম। মই এনেদৰে চেপি দিম। এনেদৰে নেমুখিনি চেপি দিয়াৰ পাছত গাখীৰখিনি ফাটিবলৈ আৰম্ভ কৰিব। তাৰপাছত চানাখিনি বেলেগ হৈ পৰিব। এইখিনি আৰু অলপ সময় লাগিব। এয়াতো মোৰ চানা প্ৰস্তুত হৈছে। গাখীৰ ফাটি চানা গাখীৰৰ পৰা বেলেগ হৈ গৈছে। গাখীৰখিনিৰ পৰা চানা ৰেডি হৈছে। এনেদৰে আৰু অলপ সময় গৰম কৰি ল'ম ভালকৈ। ইয়াৰ পাছত আপোনালোকক দেখুৱাম। এতিয়া এইখিনি মই কাঢ়িব পৰা হৈ গ'লোঁ। এইখিনি এতিয়া মই ফুটা খৰাহী এটাত এখন কাপোৰ দি চেকিম। চেকি ভালদৰে ধুই ল'ব লাগিব। এতিয়া এইখিনি মই গেছটো অফ কৰি ভালদৰে ধুই ল'ম। এইখিনি এতিয়া মই এনেদৰে লাহে লাহে চেকি ল'ম। এইখিনি এনেদৰে পানীটো তললৈ যাব আৰু চানাখিনি কাপোৰখনত লাগি ধৰিব। এয়া এনেদৰে বাকী আছে গোটেইখিনি। এইখিনি এতিয়া পানীখিনি তললৈ গুচি যাব। এনেদৰে এতিয়া মই কাপোৰখন লাহেকৈ দাঙি দিম। এইখিনি এনেকৈ খোজ খুৱাই ধৰি ল'ব লাগে। এনেকৈ দাঙি দিয়াৰ লগে লগে পানীটো তললৈ যাব। এনেদৰে লাহেকৈ চেপি চেপি পানীটো নিগৰাই ল'ব লাগে। এইখিনি অলপ এতিয়া মই ধুই দিম। এয়া দেখিছোঁ গাখীৰৰ পানী ওলাইছে। এইখিনি এনেদৰে অলপ ধুই ল'ম। এইখিনি এনেদৰে মই পানী ঢালি ভালদৰে ধুই ল'ম। নেমুৰ গোন্ধটো যাতে ইয়াৰ পৰা আঁতৰি যায়। এনেদৰে ভালদৰে ধুই লোৱাৰ পাছত এইখিনি চফা হৈ পৰিব। এতিয়া মই লাহেকৈ দাঙি পেলাই আকৌ চেক এয়া এনেদৰে লাহে লাহে গোটেইখিনি চেপি পেলাব লাগে। এয়া মই এনেদৰে চেপি আছোঁ। আৰু অলপ টানি চেপিব লাগিব। সেয়া মোৰ প্ৰায় হৈছে। এইখিনি মোৰ চানা প্ৰস্তুত হৈ গ'ল। এতিয়া এইখিনি মই কাপোৰখনৰ পৰা এখন প্লেটত উলিয়াই ল'ম। এইখিনি গাখীৰৰ পৰিমাণৰ ওপৰতে আচলতে চানাখিনি নিৰ্ভৰ কৰে। গাখীৰ বেছি নহয় কাৰণে চানা অলপ হৈছে। এতিয়া এইখিনি ভালদৰে মই কাপোৰখনৰ পৰা এৰুৱাই প্লেট এখনত ভালদৰে সানিব লাগিব। এনেদৰে মই এইখিনি সানিম, কিন্তু ইয়াৰ আগতে মই গুড়েদি বনাম। সেইকাৰণে মই গুড়ৰ চিৰাপখিনি আগতীয়াকৈ প্ৰস্তুত কৰি লওঁ। এইখিনি এতিয়া মই কেৰাহীখনত 1 গিলাচ পানী দিছোঁ। এই 1 গিলাচ পানী মই গুড় যিটো কাপেৰে জুখিছিলোঁ সেই কাপটোৰে 2 কাপ হয়, আৰু ইয়াতে মই গুড় 1 কাপ দি দিছোঁ। চেনিৰ চিৰাপৰ মতে একেদৰে বনাব পাৰি, কিন্তু মই আজি গুড়ৰ বনাম কাৰণে এনেদৰে ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি ভালদৰে গলিবলৈ দিম। এনেদৰে গলি প্ৰায় এটা ধুনীয়া মিশ্ৰণ হ'ব। এতিয়া এইখিনি ইয়াতে এনেকৈ গলক। মই ৰসগোল্লা বনাবৰ কাৰণে বলখিনি প্ৰস্তুত কৰি লওঁ।
এতিয়া এইখিনি মই ভালদৰে সানি ল'ম। এইখিনি সানি পাই কোমল কৰি ল'ব লাগিব। এইখিনি ভালদৰে মিহি কৰি ল'ব লাগে। এনেদৰে সানি থাকিব লাগিব। ইয়াত অলপ দেৰি এনেদৰে সনাৰ পাছত ইয়াৰ পৰা এটা তেলেতীয়া ভাৱ ওলাব। তেনেকুৱালৈকে আমি সানিব লাগিব। এইখিনি এনেদৰে ভালদৰে মিক্স কৰি ল'ব লাগিব। এয়া এনেদৰে সানিব লাগিব বহুত সময়। এনেদৰে সানি থকাৰ পাছত এতিয়া মই ইয়াতে অকণমান ঘিউ ব্যৱহাৰ কৰি, আচলতে ঘিউটো গোন্ধৰ কাৰণে দিব লগা হৈছে। অকণমান দিম, বেছি নিদিওঁ। এনেদৰে ঘিউখিনি মিক্স কৰি সানি দিম। এইখিনি এনেদৰে সানি প্ৰায় হৈছেগৈ আৰু এইখিনি এনেদৰে সানোতে হাতত এটা তেলেতীয়া ভাৱ হ'ব। তেতিয়া এইখিনি হ'ল বুলি আমি বুজিব লাগিব। এতিয়া এইখিনি এনেদৰে বল আকাৰত প্ৰস্তুত কৰি ল'ম। তাৰপাছত গুড়ৰ যিখিনি চিৰাপ বনাই থকা হৈছে সেইখিনিত এটা এটাকৈ দি যাম। এইখিনি হৈ গ'ল। এইখিনি এতিয়া মই বল আকাৰত প্ৰস্তুত কৰি ল'ম। বেছি ডাঙৰ কৰিব নালাগে, অলপ মিডিয়াম চাইজত কৰিলেই হ'ল। এইখিনি যেতিয়া চিৰাপখিনিত দিয়া হয় তেতিয়া ফুলি যাব। এনেদৰে মই গোল কৰি ল'ম। এনেদৰে গোটেইখিনি মই বল বনাই ল'ম। এইখিনি খাবলৈ খুব স্পঞ্জি হয়। এনেদৰে এটা এটাকৈ গোটেইকেইটা কৰি ল'ম। এয়া হৈ গ'ল আৰু এইখিনি এনেদৰে মই এইকেইটা বনাই ল'লোঁ। সেই বলখিনি এটা এটাকৈ মই গুড়ৰ চিৰাপখিনি দি যাম। এনেদৰে মিলাই দিব লাগে, বৰকৈ ফাটিবলৈ দিব নালাগে। দেখিছোঁ মোৰ কেনেকুৱা অইলি ভাৱ হৈ গ'ল। এতিয়া মই যিখিনি গুড়ৰ চিৰাপ ৰেডি কৰি ৰাখিছিলোঁ এইখিনিত মই দিব পৰা হ'লোঁ। এইখিনি গুড়ৰ চিৰাপ হ'ল। এতিয়া মই এটা এটাকৈ বলখিনি দি যাম। গেছটো মই চিমত ৰাখি থৈছোঁ। এনেদৰে গোটেইকেইটা দি লওঁ। তাৰপৰা গেছটো হাই ফ্লেমত দিম। এনেকৈ দিলে ৰসগোল্লাটো কালাৰটো অকণমান ৰঙচুৱা হয় আৰু খাবলৈও ভাল লাগে। এয়া এনেদৰে যেতিয়া চেনিত গুড়ৰ পানীখিনি সোমাব, ফুলি ওপৰলৈ উঠি আহিব, তেতিয়া আমি ৰসগোল্লাখিনি হ'ল বুলি জানিব লাগিব। এনেদৰে এইখিনি অলপ গেছটো হাই ফ্লেমত দি উতলিব লাগিব। এনেদৰে মই প্ৰায় 15 মিনিটমান ৰাখি তেতিয়া এইখিনি চেনি পানী সোমোৱালৈকে এনেদৰে সিজিবলৈ লাগিব। এয়া মোৰ এইখিনি প্ৰায় হৈ গ'ল। এইখিনি উতলি ইয়াৰ ভিতৰত পানীটো সোমালে, তেতিয়া এইখিনি প্ৰায় উপঙি আহিলে, এইখিনি গুড়ৰ চিৰাপখিনি অলপ ডাঠ হৈ গৈছে, এইখিনি প্ৰায় নমাব পৰা হৈ গ'ল। এইখিনি এনেদৰে প্ৰস্তুত কৰি আপোনালোকেও খাই চাব পাৰিব। চেনিতকৈ গুড়ৰ ৰসগোল্লাটো খাই বেছি ভাল লাগে। এতিয়া মই গেছটো অফ কৰি আপোনালোকক দেখুৱাম। এয়া ৰসগোল্লা হৈ গ'ল। গুড়ৰ ৰসগোল্লাৰ কাৰণে কালাৰটো অকণমান ৰঙা হৈছে। এনেদৰে আপোনালোকে বনাই খাই চাব পাৰে। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে লাইক আৰু